কাৰণ মই বাহুকে নাগেশ্বৰ মই নাগ কুল অধিপতি মই পাতাল কিন্তু ভাতৃ তথাপিও মই নহয় সন্তুষ্ট মন মোৰ হৈছে অশান্ত দাদা কোনোবাই আপোনাক পৰিচিত সমান এই পৰীক্ষাতে দংশন কৰি সিহঁতৰ জীৱন কৰিব অৱস্থান তুমি দেখিবা ভাতৃ নিজ ভাগ্যকে দুখিছো আজি মই নিজ মাতৃৰ কুকাৰ্যে সুৰক্ষিত কৰিলে খবৰ লাজ্জাক্ষীৰণোৎকৰ মই আজি জগতবাসী আৰু হে মাতা সুকুন্দ তোমাৰ কৰ্মফল ভুগিছে আজি তোমাৰ পুত্ৰগণে দাদা মাতৃৰ কাৰ্য আপুনি যাওক কৰি নিজ কৰ্মৰ জৰিয়তে হওঁ আমি জগত বিখ্যাত কৰিছো মই চেষ্টা কিন্তু জগতবাসীয়ে আমাক কৰে ঘৃণা একে পিতৃৰ পুত্ৰ হৈ গুৰুন্দৰ পাইছে নাৰায়ণৰ খণ্ড আৰু আমি পাতালবাসীৰ হৈ সকলোৰে পাইছো ঘৃণা এয়া আপোনাৰ ভ্ৰান্ত ধাৰণা মহাদেৱৰ খবৰত আমি হৈছো ভূষণ জগতবাসী আমাক নকৰে ঘৃণা কৰে মাথো সমী দাদা দৈক্ষ অসুৰ মনুষ্য কৰে আমাক সমীক আদায় কৰাটো মোৰ নহয় উদ্দেশ্য মনত ৰাখিবা ভাতৃ কেৱল আত্মৰক্ষাৰ বাবেহে আমাৰ ধৰা আনন্দৰ প্ৰাপ্তিৰ বাবে ইয়াক নকৰিবা কৰি প্ৰেমেৰে জিনিব বিচাৰোঁ মই সমস্ত জগত বিচাৰোঁ জগতবাসীও বুজক আমাক অন্তৰৰ পৰা লগ আচৰণ বাৰু মোৰ উপাসনা কিয় হৈছে